নমস্কাৰ, মই দীপশিখা। আমাৰ 5th চেমৰখিনি যিহেতু ইণ্টাৰ্ণশ্বিপ আৰম্ভ হৈছে, সেয়েহে কিছু মুহূৰ্ত আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। 7জনকৈ গ্ৰুপ বান্ধি দিছে আৰু প্ৰতিজনে নিজৰ বিষয়ৰ ওপৰত ছাৰ্ভে কৰিব। এয়া পিছে আমাৰ প্ৰথম অভিজ্ঞতা। ৰাতিপুৱা আমাৰ যিহেতু মৰ্ণিং ক্লাছ থাকে, সেয়েহে আমি সোনকালে আহিলোঁ কলেজ। চাওকচোন, ৰাতিপুৱা ইমান ৰ'দ। ক্লাছ কৰি ইণ্টাৰ্ণশ্বিপৰ কামত লাগিলোঁ। তাৰপাছত ভিডিঅ' কৰা নহ'লেই, একেবাৰে মাজতে ব্ৰেক পাওঁতে খাবলৈ বুলি আহিলোঁ। মানে বহুত সময়ো হ'ল, এতিয়া প্ৰায় 2টামান বাজিছে। আমাৰ খাই মেলি আমি আকৌ কলেজলৈ আহিলোঁ, যিহেতু আমাৰ ইণ্টাৰ্ণশ্বিপৰ আৰু কাম বহুত বাকী। এয়া দেখিছে নহয়, ইয়াত মেকআপৰ ক্লাছ হৈ আছে। আজি যে ইমান গৰম, তাতে আমাৰ ফেনখনৰ অৱস্থাটো বেয়া, জানেনে? গৰম বুলি জানো নকৰিলেই হ'ব। তাৰপাছত আমি গৈ আকৌ আৰম্ভ কৰিলোঁ আমাৰ বাকী ৰৈ যোৱাবোৰ। আমি দুজনী স্মৃতি হিচাপে থাকি যাব বুলি আমি ফটো এখন মাৰি লৈছোঁ, যিমান ব্যস্ততাৰ মাজত হ'লেও। তাৰপিছতে আমি ঘৰলৈ বুলি আহিলোঁ। মাজতে এয়া ৰখিছিলোঁ, লগৰজনী মোবাইল ঠিক কৰিব আছিলে।